এটা সময়ত আপুনি কংগ্ৰেছত আছিল কিয় আপুনি বেয়া পোৱা হল কংগ্ৰেছত নাৰীতকৈ কুকুৰৰ সন্মান বেছি এই কথাষাৰ কিয় কৈছিল কংগ্ৰেছৰ কিবা অৱদান আছে অসমখনলৈ অৱদান আছে কংগ্ৰেছৰ নেতাবিলাকৰ প্ৰকাণ্ড অট্টালিকা ভাল টয়লেট এটা নাই খুব বেয়া গোন্ধ ওলাই যোনে নিজৰ কাৰ্যালয়টোৱে বনাব নোৱাৰিলে তেওঁলোকে কি কৰিলে কিন্তু অট্টালিকা চাব তেওঁলোকৰ কংগ্ৰেছৰ গড়ৰ হত্যা অৱদান আছে বাংলাদেশখন আধা আধি অসমলৈ অনাত কন্ট্ৰিবিউশন কংগ্ৰেছৰ আছে যিকেইটা সিটত তেওঁলোকে ইলেকশ্যন খেলিব সেইকেইটা সিট নিশ্চয় এই পমুৱা মুছলমানৰে সিট বৰপেটাৰ সত্ৰৰ জমিন যদি বিজেপি নাথাকিলে হয় আজি কেতিয়াও মুকলাব নোৱাৰিলে হয় জুবিনদাৰ লগত আমি 26ৰ মানে নিৰ্বাচনৰ কোনো কথাই পাতিব নিবিচাৰোঁ সমাধিস্থলত গৌৰৱ গগৈয়ে জোতা পিন্ধি যাবলৈ কেনেকৈ তেওঁ এয়া কৰিলে হিমন্তদাৰ মানুহ কোনো হ'ব নোৱাৰে হিমন্তদা অসমৰ হিমন্তদা যেনেকৈ জুবিনদা কোনো এজনৰ নহয় ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা এজনৰ নহয় কোনটো সমষ্টিৰ পৰা আপুনি এবাৰ খেলিব এই ৰাজনীতিলৈ যে আপুনি আহিলে এয়া আপোনাৰ মেনিফেষ্টো নে আপোনাক কোনোবাই হেঁচা দিছিলে এক্সিডেণ্ট নমস্কাৰ প্ৰিয় দৰ্শক গোল্ড ষ্টাৰ আছাম চাই থকাৰ বাবে পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মই ষ্টুডিঅ'ত নাই আজি মই ষ্টুডিঅ'ৰ বাহিৰত এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত উপস্থিত হৈছোঁহে নিষ্ঠা সহকাৰে সমাজৰ হকে কাম কৰি গৈছে তেওঁ দুখ ভাগৰ সকলোবোৰ এৰি অকল সমাজৰ হকে মানুহৰ হকে কাম কৰি গৈছে আৰু তেৱে হৈছে ৰাজ্যিক বিজেপিৰ উপসভানেত্ৰী ডক্টৰ জুৰি শৰ্মা বৰদলৈ আজি মই তেওঁৰ ঘৰত উপস্থিত হৈছোঁ তেওঁৰ পৰা বহুতো কথা আজি জানিবলৈ চেষ্টা কৰিম ৰাজনীতিৰ কথা তেওঁৰ জীৱনৰ কথা হয়তো বহুতো নজনা কথা আজি আমি জানিবলৈ পাৰিম আৰু তেন্তে আহক আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ তেওঁৰ সৈতে চিনাকি হওঁ আৰু আপোনালোককো চিনাকি কৰাই দিওঁ আৰু বহুতো নজনা কথা জানিবলৈ চেষ্টা কৰোঁ হয় আজিৰ অনুষ্ঠানলৈ মই আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ বহুত বহুত ধন্যবাদ মাশ্ৰী কেনেকুৱা স্বাস্থ্য কেনেকুৱা আছে স্বাস্থ্য ভাল হয় আৰু দুখ লগা অৱস্থা অৱশ্যে আমাৰ অসমৰ কাৰণে যিহেতু আপোনালোকে চবে জানে আমাৰ অতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ অকস্মাত এই বিয়োগ অসহনীয় মনটো বেয়া মন বেয়া হ'লেও এটা কথা যদিও কথাটো পাশ্চাত্যিক শ্ব' মাষ্ট গ' অন বুলি কয় কিন্তু এইটো জীৱনৰ এটা যেন সঠিক এটা ধৰ্ম বুলি ক'ব জীৱন ধৰ্ম বুলি ক'লে ভুল নহ'ব জীৱন চলি গৈয়ে থাকিব আমিও তেনেকৈ গতানুগতিকভাৱে চেষ্টা কৰিছোঁ জীৱনক আগুৱাই লৈ যাবলৈ নচলিলে নহ'ব নাখালে নহ'ব আমি চলিবই লাগিব সেইটোৱে হয় আমি আহিম বাৰু সেই প্ৰসংগলৈ পোনপ্ৰথমে খুব ধুনীয়া লাগিছে আজি আপোনাক আৰু খুব এগৰাকী খুব সুন্দৰ মনৰ ব্যক্তিত্ব আপুনি আমি সকলোৱে জানো দেখিবলৈ খুব ধুনীয়া আৰু আজিও আপোনাক খুব ধুনীয়া লাগিছে ধন্যবাদ ধুনীয়া বুলি কোৱাৰ কাৰণে ভাল লাগিছে বাৰু থেংক ইউ কোনেও বেয়া নাপায় আনকি আমি বোলে পূজা কৰোঁতেও বোলে দেৱী মাৰো সৌন্দৰ্য আমি বৰ্ণনা যেতিয়া কৰোঁ দেৱী মাও ফূৰ্তি পায় বা ভাল পায় বুলি কয় বাৰু সৌন্দৰ্যৰ কথাটো মই নকওঁ এইটো মোৰ মাতৃ পিতৃৰ দান সেইটোত মোৰ একো নিজৰ অৰিহণা নাই যা হওক ধন্যবাদ বহুত বহুত ধন্যবাদ হয় মই প্ৰথমটো কুৱেশ্যন আচলতে ৰাজনীতিৰ প্ৰসংগলৈ আহিম কিন্তু আপোনাক ইমান বছৰ আপুনি প্ৰথমতে আছিলে কংগ্ৰেছত আপোনাৰ কংগ্ৰেছৰ যাত্ৰা কিমান বছৰীয়া আছিল 28 বছৰ কংগ্ৰেছ কৰিছিলে আৰু এতিয়া আপুনি বিজেপিৰ ৰাজ্যিক উপসভানেত্ৰী এই যে আপোনাৰ যাত্ৰা কংগ্ৰেছৰ পৰা বিজেপিলৈ যাত্ৰা এই যাত্ৰাত আপোনাক ৰাজনীতিৰ পৰা আপুনি কি পালে মোৰ প্ৰথমটো প্ৰশ্ন আপুনি কি পালে ৰাজনীতিৰ পৰা আপুনিতো সমাজৰ হকে কৰিছে কিন্তু আপুনি কি পালে ৰাজনীতিৰ পৰা অভিজ্ঞতা বহুত শিকিছোঁ আৰু ৰাজনীতি বুলি ক'লে এটা বেলেগ পৃথক সেয়া নহয় বা পৃথক চেপ্টাৰ এটা নহয় বা পৃথক কিতাপ নহয় আমাৰ জীৱনৰ যিটো জীৱনশৈলী তাতে ৰাজনীতি আছে প্ৰত্যেকটা জেগাতে যদি চাই ৰাজনীতি পাবই হয় আমি বিশেষকৈ ৰাজনীতিক যিটো ইলেক্টৰেল পলিটিক্স কওক বা সাংগঠনিক ৰাজনীতি বুলি কওক বা পলিটিকেল পাৰ্টিৰ ৰাজনীতিটোত আমি আছোঁ আৰু সেইকাৰণে আমি পলিটিক্সটোক মানে ৰাজনীতিক একেবাৰে ওচৰৰ পৰা পাইছোঁ ৰাজনীতি বহুত শিকায় জীৱনত বহুত অভিজ্ঞতা তিতা কেঁহা মিঠা চব পাইছোঁ আৰু আপুনি সোধাৰ দৰে কি পাইছোঁ বুলি ক'লে গোটেইখিনিয়ে পাইছোঁ জীৱনৰ আজি যিটো মই আজি 35 বছৰে হ'ব ৰাজনীতিৰ লগত জড়িত যদি 35 বছৰ হৈছে 35 বছৰৰ যিখিনি মই 35 বছৰ আগত জড়িত আছিলোঁ
আজি সেই জুৰি শৰ্মা বৰদলৈ বা জুৰি শৰ্মাৰ পাৰ্চনেলিটিয়েই হওক বা ব্যক্তিত্ব হওক মানসিকতাই হওক শিকাৰ কথাই হওক বা পৰিপক্কতাৰ কথাতে হওক বহুত শিকিছোঁ এই সমাজখনেও বহুত দিছে আৰু মইতো বহুত পাইছোঁ ৰাজনীতিৰ পৰা বহুত পাইছোঁ কংগ্ৰেছ বা বিজেপিৰ যিটো যাত্ৰা সেইটো বাৰু এটা বেলেগ দীঘলীয়া যাত্ৰা সেইটোৰ কথা মই পাতিম বাৰু আপুনি যদি সোধে কিন্তু আচলতে ৰাজনীতি বুলি ক'লে গোটেই এই পথাৰখনত ইমান শিকিছোঁ যিটো হয়তো মই ৰাজনীতিৰ লগত যদি জড়িত নাথাকিলোঁ হয় এটা লিমিটেড কনফাইণ্ড এটা ছাবজেক্টৰ ওপৰতে মোৰ নলেজ হ'ল হয় এতিয়া মোৰ নলেজৰ ফিল্ডটো মানে অলপ বৃহৎ ডাঙৰ ইয়াতে টেকন'লজিৰ বিষয়ে জানিব লাগিব ইয়াতে থাকিলে আপুনি মিডিয়াৰ কথা জানিব লাগিব খেতি বাতিৰ কথাও জানিব লাগিব এটা মানে কেনেকৈ সংগঠন এটা চলায় সেইটোৰ কথাও জানিব বহুত কথা শিকা যায় আৰু বহুত যথেষ্ট শিকিছোঁ হয় এইখিনিতে আপুনি কৈছে বহুত শিকিলে বহু অভিজ্ঞতা আপুনি লাভ কৰিলে এই যাত্ৰাত বৰ্তমানলৈকে আৰু হয়তো আছে বহুত অভিজ্ঞতা লাভ কৰিবলৈ কিন্তু এই যাত্ৰাত আপোনাৰ সমালোচনা আৰু আমাৰ সমালোচনা ভালো থাকে বেয়াও থাকে কেতিয়াবা আপুনি সন্মুখীন মানে সামাজিক মাধ্যমতো বহুত পাই থাকে ট্ৰলিং বুলিয়ে কৈছোঁ কিন্তু যেতিয়া আপুনি ফেচ টু ফেচ কেতিয়াবা আপুনি সমালোচনা হৈ পাইছে নেকি ভাল হওক বা বেয়া হওক ঈশ্বৰৰ বহুত কৃপা মোৰ ওপৰত আচলতে মই ভাবোঁ যে মোৰ যিহেতু ইণ্টেনশ্যন বা আমি অসমীয়াত ক'লে সৎ ইচ্ছাৰে যিহেতু কাম কৰিছোঁ সৎ ইচ্ছাৰে কাম কৰিলে মানুহে যেতিয়া ওচৰৰ পৰা পায় কথাখিনি বুজি পায় দূৰৰ পৰা থাকিলে মানুহে বহুত ধৰণৰ কথা চিন্তা কৰে বহুত ধৰণৰ এটা কাল্পনিক জুৰি শৰ্মা বুলি ভাবি লয় তাতে মহিলাৰ প্ৰতি মানুহৰ বহুত এটা বেলেগ ধৰণৰ আজিকালিৰ দিনৰ কথা মই নকওঁ আজিকালি বহুতখিনি এডভান্স ল'ৰা ছোৱালী বুজি পায় আগৰ দিনত মহিলা এগৰাকী কেনেকৈ ওলাই আহিছে কি ভালতকৈ বেছি বেয়াটোৰ কথা বেছিকৈ চিন্তা বা ভাৱটো বেয়া ভাৱেই আহে আমি সমানে ৰাতিও ওলাই যাওঁ কেতিয়াবা কাম থাকিলে বা সমানে ল'ৰা পুৰুষ বা মহিলা ৰাজনীতিবিদক আপুনি পাৰ্থক্য দেখা নাপায় মই মোৰ কথা কোৱা নাই যিকোনো সামাজিক কামত যেতিয়া মহিলা ওলাই আহে মহিলাগৰাকী পুৰুষতকৈ অলপ বেছিহে কষ্ট কৰিব লগা হয় কাৰণ ঘৰখনকো ৰাখি পেলাই তেওঁলোকে ওলাই যায় সেইকাৰণে কষ্টটো হয় কিন্তু তাতেও সমাজখনৰ সমালোচনাটো অলপ নিগেটিভ মানে সমালোচনাটো বেছি কিন্তু এতিয়া পৰিস্থিতি বহুত পাৰ্থক্য আহিছে বদলিছে পৰিৱৰ্তন আহিছে মানুহে যথেষ্ট সঁহাৰি দিয়ে আৰু ভাল লাগে যেতিয়া মানুহে সন্মুখৰ পৰা দেখা পায় বেয়া পাই থকা মানুহখিনিও যেতিয়া ভালকৈ কথা কয় ভাল লাগে আৰু সেইটো ঈশ্বৰৰ কৃপা বুলিয়ে ক'ম মই আৰু দূৰত থাকিলে মানুহে ধৰকচোন বেলেগ ধৰণৰ এটা কল্পনা এটা ভাবি লয় বা কেনেকুৱা হয় আৰু আপোনাৰ লগত মই অলপ ধেমালিতেই কওঁ মোক বোলে দেখিলে অহংকাৰী যেনো লাগে দূৰৰ পৰা কিন্তু মই হয়তো অহংকাৰী নহয় বুলি মই ভাবোঁ কাৰণ এই প্ৰসংগলৈ আপোনাৰ মানে কথাটো কৈছোঁ দূৰৰ পৰা দেখিলে তেনেকুৱা এটা ভাৱ মানুহে লয় সেইটোৱে আচলতে এই যাত্ৰা সহজ নহয় ৰাজনীতিক আৰু লগতে সমানে পাৰিবাৰিক যিটো সাংসাৰিক জীৱন আপুনি সমাজৰো কাম কৰি যাব লাগে লগতে এই ঘৰখনো চলাব লাগে সহজ জানো মইতো ক'লোৱেই যে মহিলাৰ কাৰণে যিকোনো কাম ৰাজনীতি বুলিয়ে নহয় যেতিয়া ৱৰ্কিং লেডি বুলি কওঁ ৱৰ্কিংটো আচলতে প্ৰত্যেকগৰাকী লেডিয়ে ৱৰ্কিং কাৰণ যদি ঘৰৰ আমাৰ মাহঁতক দেখিছোঁ তেখেতসকলে ঘৰৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামেই কৰি আছে তাৰ বাহিৰেও যেতিয়া তেওঁলোকে বাহিৰত কাম কৰিবলৈ যায় আৰ্জনৰ কাৰণে উপাৰ্জনৰ কাৰণে তেতিয়াতো কামটো বাঢ়িয়ে যায় কাৰণ ঘৰৰ কামখিনি আৰু বাহিৰৰ কামখিনি আৰু ৰাজনীতিটো এটা এনেকুৱা এটা পথাৰ য'ত আপোনাৰ দিন ৰাত বুলি কথা নাই সমাজখনৰ লগত জড়িত হৈ থাকিব লাগে সমাজৰ দুখখিনি বুজিব লাগে কেতিয়াবা কয় ন দুখখিনি বুজোতে আপুনি কেতিয়াবা ইমান বেছি ইনভলভ হৈ যোৱা যায় যে নিজৰ যিখিনি ব্যক্তিগত যিখিনি প্ৰব্লেম সেইখিনিক যেন কেতিয়াবা অৱহেলা কৰাৰ নিচিনা হয় সেইকাৰণে বহুত বেলেঞ্চ কৰিবলগীয়া হয় অলপ কষ্টটো অলপ নহয় যথেষ্ট কষ্ট হয় সেইকাৰণে মই প্ৰত্যেকটো ইৰেছপেক্টিভ কোনো পাৰ্টিৰ যিকোনো মহিলা যোনে ৰাজনীতিৰ পথাৰলৈ আহিছে ৰাজনীতি পথাৰত অহা প্ৰত্যেকগৰাকী মহিলাক মই আচলতে ধন্যবাদো জনাওঁ কাৰণ কৰিব লাগিব ৰাজনীতিটো আহিব লাগিব কাৰণ মহিলাই যিমান মহিলাৰ কথা বুজি পায় বা পুৰুষৰ কথা মহিলাই যিমান বুজি পায় সেই কথাটো মই ভাবোঁ যে পুৰুষ এজনে সেইখিনি অনুধাৱন কৰিবলৈ অলপ অসুবিধা পায় বুলি মোৰ মনে ধৰে হয়তো এইটো সত্য নহ'ব পাৰে এইটো মোৰ মনৰ কথা কিন্তু মহিলা এগৰাকী বহুতখিনি কথা বেছিকৈ বুজি পায় বুলি মোৰ লাগে আৰু সেইকাৰণে মহিলা ৰাজনীতিত অহাটো বহুত ডাঙৰ কথা আৰু মই বিচাৰিছোঁ যে যোনেই নহওক যি তেওঁলোকৰ আইডিঅলজি নহওক কিয় বিচাৰধাৰা যেনেকুৱাই নহওক কিয় ৰাজনীতিলৈ আহিব লাগে
আগন্তুক 2026ত আমাৰ নিৰ্বাচন আহি আছে আৰু কেনেকুৱা আপোনাৰ পৰিকল্পনা কেনেকুৱা আৰু লগতে মই আৰু এটা কথা জুবিন গাৰ্গৰ প্ৰসংগটো আনিব বিচাৰিছোঁ জুবিন গাৰ্গ নোহোৱা আজি আমাৰ মাজত নোহোৱা প্ৰায় এমাহ হৈয়ে গ'ল আৰু আচলতে সঁচাকৈ আমি অসমৰ সম্পদ হেৰুৱাইছোঁ হিয়াৰ আমঠুগৰাকী আজি আমাৰ মাজত নাই এইটো কায়িকভাৱে নাই কিন্তু সকলোৰে মনত সদায় থাকিব অন্তৰত সদায় থাকিব কিন্তু এই যে যাত্ৰা এই যে জুবিন গাৰ্গৰ এই যে ন্যায় যাত্ৰা কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে বিজেপি চৰকাৰেও ন্যায় যাত্ৰা কৰিছে জুবিন গাৰ্গৰ হয় আমাৰ চৰকাৰখনেই বিজেপি চৰকাৰ আৰু এই ক্ষেত্ৰত বিজেপি চৰকাৰেও ন্যায় যাত্ৰা কৰিছিল কি ক'ব আৰু লগতে আগন্তুক নিৰ্বাচন দুটা প্ৰশ্ন কেলেকে সুধিছে হয় চাওক 2026ৰ ৰাজনীতিৰ সেইটো এটা ৰাজনীতি সেইটো মই অলপমান পৃথককৈ ৰাখিম জুবিন গাৰ্গ ৰাজনীতিতকৈ বহুত ঊৰ্ধ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত আমি কোনেও ৰাজনীতিক সপোনতো ভাবিব নোৱাৰোঁ আৰু জুবিন দা নোহোৱা হোৱাৰ আজি এমাহ হ'ল যিখিনি চৰকাৰে কৰিবলগীয়া সেইখিনি কৰণীয়খিনি কৰিছে আৰু আমি যদি প্ৰথম দিনাৰ পৰাই চাওঁ জুবিন দাৰ মৃত্যুৰ খবৰটোৱে যেতিয়া আহিলে আমি প্ৰথমতেতো বিশ্বাসে কৰা নাই কিন্তু খবৰটো পোৱাৰ লগে লগে আমাৰ চৰকাৰখনৰে হওক বা যিখিনি তেওঁলোকে মানে একেবাৰে কয় ন ৱাৰ ফুটেড ৱেট যিখিনি কাম কৰিলে আমাৰ মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ গৈ দিল্লীৰ পৰা তেখেতক লৈ আনিলে বা সৎকাৰ কৰাৰ জাগাখিনি যেনেকৈ তৈয়াৰ কৰিলে এটা খুব সুন্দৰ আৰু সুন্দৰতকৈ বেছি মানে মই কওঁ যে সেইটো হৈছে আমাৰ গোটেই দলটোৰ যিখিনি কাৰ্যকৰ্তা চবৰে এটা তেখেতৰ প্ৰতি যোনটো আমাৰ মৰম শ্ৰদ্ধা সেইখিনি আমাৰ ফালৰ পৰা আচলতে হৈছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকী সেয়াটো কৰিছেই বাৰু তেখেতে চৰকাৰৰ এজন মুখ্যমন্ত্ৰী হিচাপে কিন্তু তাৰ বাহিৰেও আমাৰ দলটোৰ যেনেকৈ পবিত্ৰ মাৰ্ঘাৰিটা ডাঙৰীকে কওক তেখেতেও ধৰক যিখিনি কৰিবলগীয়া ছিংগাপুৰৰ লগত এম্বেচাডৰৰ লগত কথা বতৰা কৰাৰ লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সভাপতিগৰাকীক যেনেকৈ শ্ৰদ্ধাঞ্জলি দিবলৈ ৰাতি সাধাৰণ ৰাইজৰ লগত থিয় হৈ খোজকাঢ়ি প্ৰায় 1:30মান বজাত তেওঁ শ্ৰদ্ধাঞ্জলি দিবলৈ সৰু সজাই গৈ পাইছিলে তেনেকুৱা কথাবিলাক মই কোৱা নাই মই এইকেইজন আমাৰ নেতৃত্ব লৈ থকা ব্যক্তিৰ নাম লৈছোঁ কিন্তু এনেকুৱাকৈতো আমাৰ 65 লাখ 65 লাখ আমাৰ কাৰ্যকৰ্তা আমাৰ অসমত আপুনি যোনদিনাৰ পৰা এয়াৰপৰ্টৰ পৰা যে সমদল লৈ আহিছিল সেইটো আমাৰ মানুহে আছে যদি 65 লাখ মানুহ ইয়াততো বিজেপিৰ কাৰ্যকৰ্তা ভৰি আছে নতুনকৈ বিজেপি কাৰ্যকৰ্তাক আমি কিবা ন্যায় যাত্ৰা কৰিছোঁ সেইটো নহয় কিন্তু আমাৰ SIT গঠন কৰা চৰকাৰখনে তাৰপিছত যিখিনি এম্বেচাডৰৰ লগত কথা পাতিব লগা বা যিমান লেটাৰ যিখিনি লেটাৰ পঠাব লাগে লিগেল লেটাৰ যিখিনি পঠাব লাগে কাৰণ এখন বেলেগ ৰাজ্যত হৈছে ৰাজ্যই নহয় বহিৰা দেশ এখন মানে বিদেশত হৈছে তালৈ যিখিনি কৰিব লগা যিখিনি কৰণীয় যিখিনি আছে কৰিছে কিন্তু সেইদিনা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিদিনা SIT গঠন হয় আমি প্ৰক্ৰিয়াটো আমাৰ ফালৰ পৰা হৈ যাব তাৰপিছত আমিও ন্যায়ালয়ত যাতে ফাৰ্ষ্ট ট্ৰেকত ন্যায় পাওঁ তাৰে আমিও দাবী জনাম আৰু আমিও ৰাজপথলৈ আহিম আৰু সেই কথাটো ৰাখি পেলাই আমি সমদলটো কৰিছোঁ এইটোত যে আমি চৰকাৰখনৰ ওপৰত আমি ন্যায়ৰ দাবী দিছোঁ সেইটো নহয় আমাৰ ন্যায়ৰ দাবী হৈছে ন্যায়ালয়ে যাতে সোনকালে গোটেইখিনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে তাৰে দাবী এইটো নহয় যে এই দাবীটোত আমি এইটো বুজোৱা নাই এইটো দাবীটো কোনো আন্দোলন নহয় আমি এটা দাবী জনাইছোঁ প্ৰক্ৰিয়াটো সোনকাল খাৰকটীয়া হ'ব লাগে আৰু আমাৰ বিশ্বাস আছে ন্যায়ালয়ৰ ওপৰত আমি এইটোৱেই বুজাইছোঁ যে আমাৰ প্ৰাণত আছে জুবিন গাৰ্গ আমিও জুবিন গাৰ্গৰ অনুৰাগী আৰু আমিও বিচাৰিছোঁ জুবিন দাৰ সত্যতা মৃত্যুৰ আমি গম পাব লাগে ইয়াৰ ওপৰত যিখিনি আমাৰ ক'বলগীয়া সমদলটোতো তেখেতৰ ওপৰত শ্ৰদ্ধাঞ্জলিও জনাইছোঁ এইটো এটা আন্দোলন নহয় এয়া শ্ৰদ্ধাঞ্জলিৰ এটা সমদল আৰু ন্যায় বিচাৰি এটা সমদল কাৰণ আমাৰ কাৰ্যকৰ্তাখিনিও বিচাৰি আছে যে আমিও ন্যায় বিচাৰোঁ কিন্তু ন্যায় বিচাৰোঁতে তেওঁলোকেতো এটা আমাক প্লেটফৰ্ম লাগে সেই প্লেটফৰ্মটোত আমাৰ এই যাত্ৰাটো কৰা গৈছে কিন্তু এইটোত কোনো ধৰক আমাৰ চৰকাৰৰ মানুহ আছে আমাৰ মন্ত্ৰীসকল আছে আটাইবোৰে আহিছে আৰু সেইটো কোনো ধৰণৰ এনেকুৱা নহয় যে চৰকাৰখনৰ কামখিনি কৰিলে আমাৰ চৰকাৰখনেতো ন্যায় দিব নোৱাৰে ন্যায় দিব লাগিব ন্যায়ালয় আৰু এইটোৰ কাৰণে আমি দাবী জনাইছোঁ আজিও দাবী জনাই আছোঁ এনেকুৱা নহয় যে আমি দাবী জনাই কিবা এটা যাত্ৰা কৰিলোঁ দুদিনমান আগত নহয় প্ৰথম দিনাৰ পৰা আজিলৈকে আমাৰ দাবী আছেই
জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ আমিও কওঁ, আমিও বিচাৰোঁ। হয়, আৰু সকলোৱে আস্থা ৰাখিছে বিজেপি চৰকাৰৰ ওপৰত যাতে জুবিন গাৰ্গে মানে অতি শীঘ্ৰেই ন্যায় পাব। চাওক, এটা কথা ইয়াতে আহি পৰিছে, জুবিন গাৰ্গে ন্যায় পোৱাটো চবেই বিচাৰিছে, ময়ো বিচাৰিছোঁ, আপোনালোকেও বিচাৰিছে, আমাৰ অসমীয়া সমাজে বিচাৰিবই, কাৰণ জুবিন দাৰ বিয়োগটো গোটেই অসমীয়া সমাজৰ কাৰণে এটা বিৰাট ডাঙৰ এটা আমাৰ ক্ষতি। আৰু ইয়াতে কিন্তু কিছুমানে ৰাজনীতি কৰিছে। এই ৰাজনীতিটো কৰাবিলাক মই কেনেকৈ ক'ম, আজি আপুনি ৰাতি SOP ওলাবলগীয়া কিয় হ'ল? সমাধি ক্ষেত্ৰত SOP উলিয়াব লগা কিয় হ'ল? কাৰণ তাতে ৰাতি 2টা বজাত গৈ মানুহে চৰকাৰখনক মুৰ্দাবাদ কৈছে, তাতে মদ ভাং খাই এটা বেলেগ ধৰণৰ গণ্ডগোলীয়া সৃষ্টি কৰিছে, বাছে বাছে মানুহ আনিছে কিছুমান বিৰোধী দলৰ। এইবোৰতো ৰাজনীতিক লৈ গৈছে। সেইকাৰণে মই প্ৰথমতে আপোনাক কৈছোঁ 2026ৰ নিৰ্বাচনটোক আমি দূৰত ৰাখিম, কিন্তু কিছুমান ব্যক্তিয়ে কি কৈছে, যদি ন্যায় নাপাওঁ 2026ত অমুকক ভোট দিব লাগিব, তমুকক ভোট দিব লাগিব, অমুকক ভোট দিব লাগিব, তমুকক ভোট দিব নালাগিব। এইবিলাক কথাটোতো সহ্য কৰিব নোৱাৰি, কাৰণ কিয় জুবিন গাৰ্গ দাৰ এটা কথাই আছিলে, পলিটিক্স নকৰিবা বন্ধু। আৰু তেখেতৰ বিয়োগৰ পিছতে তেখেত আজি আমাৰ মাজত ফিজিকেলিহে নাই, তেখেতৰ আত্মা আছে আমাৰ মাজত, আমাৰ অন্তৰে অন্তৰে জুবিন দা আছে। তেনেহ'লে আমি জুবিন দাৰ আদৰ্শক কেনেকৈ পাহৰি গ'লোঁ? জুবিন দাইতো কোনোদিন কোৱা নাছিল যে এনেধৰণৰকৈ তোমালোকে ৰাজনীতি কৰিবা, বা তেখেতৰ মৃত্যুক লৈ যিটো ৰাজনীতি কৰিছে সেইটোকতো গৰিহণা জনাওঁ আমিও। আৰু এটা কথা, 26 নিৰ্বাচনটো জুবিন দা থাকিলেও আহিলে হয়, তেতিয়া কথাবোৰ বেলেগ হ'ল হয়। আজি আপোনালোকক মই এটা কথা ক'বলৈ পাই দুখো লাগিছে, আৰু এটা আমাৰ ক্ষতি হৈছে বিজেপি দলৰ। BTRৰ নিৰ্বাচন আমি লগে লগে 19 তাৰিখে খবৰ পোৱাৰ লগে লগে 2 দিন আছিল মাত্ৰ নিৰ্বাচনৰ যোনটো কেম্পেইনিঙৰ, আমি তাতেই স্থগিত ৰাখি আমি ওলাই গুচি আহিলোঁ। আমাৰ সভাপতি গুচি আহিল, আমাৰ মুখ্যমন্ত্ৰী গুচি আহিল, তাৰে ক্ষতি হৈছে আমাৰ এই 2 দিনৰ। কিন্তু সেইটো ৰাজনৈতিক ক্ষতিটোক আমি কেতিয়াও কোৱা নাই যে এইটো, তাৰ ওপৰত আমাৰ কোনো পৰ্যালোচনাও হোৱা নাই যে জুবিন গাৰ্গ দা নাই কাৰণে আমাৰ ক্ষতি হৈছে নেকি। নাই, যদি হৈছে, কাৰণ জুবিন গাৰ্গ দাৰ নোহোৱা হোৱাটোৰ নিচিনা ক্ষতি ৰাজনীতিক এটা অংক বা ৰাজনীতিৰ পথাৰত 1-2টা ছিট হেৰুৱাটোতকৈ বহুত ওপৰত, কাৰণ আমি ইমান ঊৰ্ধত ৰাখিছোঁ তেখেতক। জুবিন দাৰ লগত আমি 26ৰ মানে নিৰ্বাচনৰ কোনো কথাই পাতিব নিবিচাৰোঁ, কাৰণ 26ৰ নিৰ্বাচনটোৰ লগত জুবিন দাৰ মৃত্যুৰ কোনো কথা আমি মানে সংগতি ৰাখিবই নিবিচাৰোঁ। তেখেতৰ ন্যায় হ'বই, আমি বিশ্বাসী, আমাৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে, আৰু যিখিনি প্ৰক্ৰিয়া হৈ আছে খুব সুন্দৰকৈ হৈ আছে। আমি যথেষ্ট চাওক, লগে লগেতো এৰেষ্ট হ'ল যিখিনি মানুহক আমি ভাবিছোঁ দোষী আছে বুলি, তেওঁলোকৰ যি বস্তুবিলাকে ওলাই আহিছে সত্যতা, যেনেকৈ শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ নামটো অমৃত প্ৰভা, শেখৰ গোস্বামী, চবকেতো এৰেষ্ট কৰা হৈছে, লগে লগে জেললৈকে বা জুডিচিয়েল কাষ্টডিলৈ লৈ যোৱা হৈছে। এইবোৰ বস্তু আপোনালোকে যদি চাই, আমাৰ চৰকাৰখনে কৰিব লগা কথাখিনি কামখিনি যথেষ্ট কৰিছে, কিন্তু কিছুমান মানুহে ৰাজনীতি কৰি আছে, যোনটোক আমি আমিওতো ৰাজনীতিক দল, কিন্তু আমি এইটোক মানে সঁচাকৈ গৰিহণা দিছোঁ। মই ইয়াতে ক'ব লাগিব গৌৰৱ গগৈৰ কথাও। গৌৰৱ গগৈ ৰাজনীতি কেনেকুৱাকৈ কামবোৰ কৰিছে আপুনি চাব। যোনদিনাই কৈছে যে 10টা বজালৈকে, তেওঁ 11টা বজাত গৈ পেলাই সমাধিস্থলত জোতা পিন্ধি গৈছে। মই নকওঁ ঠিক আছে, 11টা বজালৈকে আমি পিছুৱাই দিছোঁ, আমি 11টা বজালৈকে যে SOPটো পিছুৱাই দিছে চৰকাৰখনে, ভাল কৰিছে, আৰু যদি পিছুৱাই আমাৰ ক'ব লগা নাই। কিন্তু তাতে সমাধিস্থলত তেওঁ গৌৰৱ গগৈয়ে জোতা পিন্ধি যাবলৈ কেনেকৈ তেওঁ এয়া কৰিলে? যোনজন ব্যক্তিক আমি ভাবোঁ যে সৃষ্টিৰ লগত মানে সংগীতৰ লগত তেওঁ সংগীতৰ এজন ভগৱান, আৰু মানুহেতো আজি তেখেতক এটা ভগৱানলৈকে মানে ৰূপ দিছে, কাৰণ তাতে চব মানুহে গৈ পেলাই চাকি বন্তি জ্বলাই আছে, গা পা ধুই গৈছে সেই সমাধিস্থললৈ। শ্মশানত মানুহে গ'লে তাৰ পৰা আহি পেলাই গা ধুৱে, আমি গা পা ধুইহে জুবিনদাৰ সমাধিস্থললৈকে গৈছোঁ। তেনেস্থলত জোতা পিন্ধি যোৱাটোতো কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়। আৰু যিজন ব্যক্তিয়ে ৰৈ বিনালে শব্দটোৱেই ভুলকৈ কৈছে, সেইজন ব্যক্তি অসমীয়াৰ সৃষ্টি, অসমীয়াৰ আৱেগ কি বুজি পাব? মই গৌৰৱ গগৈৰ কথাই অকলে কোৱা নাই দেই, তাৰে মাজতে আহি যাব তেওঁলোকৰ নেতৃত্বৰ কথা, য'ৰ প্ৰিয়াংক খাৰ্গে কি ক'লে, অসমীয়া মানুহৰ কোনো ধৰণৰ কেপেবিলিটি নাই, টেলেণ্ট নাই, প্ৰতিভা নাই। তেওঁলোকৰ নেতৃত্বৰ মনত অসমীয়াৰ প্ৰতি সন্মানেই নাই,
আৰু সেইজন ব্যক্তিয়ে জুবিন দা যোনে অসমকে নিজৰ হৃদয়ত লৈ পেলাই আগবাঢ়ি গৈছিলে সদায় সদায় অসমবাসীৰ কথা যোনে চিন্তা কৰিছিলে সেইজন ব্যক্তিৰ লগত যদি ন্যায়ৰ কথা কৈ তেওঁলোকে ৰাজনীতি কৰে অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু এয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে খুব সুন্দৰ কথা কৈছে আচলতে আপুনি কিয়নো এইখিনি জনা উচিত আছিল আমাৰ সকলোৰে মনত এটা প্ৰশ্ন হৈছিল যে বিজেপি চৰকাৰক লৈ আস্থা ৰাখিছে জুবিন গাৰ্গৰ ন্যায়টোক লৈ আস্থা ৰাখিছে আৰু সেয়া আস্থা আজিও আছে আৰু সদায় থাকিব আপুনি কংগ্ৰেছৰ কথাও ক'লে গৌৰৱ গগৈৰ কথা ক'লে আমি দেখি আছোঁ সকলোৱে আপুনি প্ৰাক্তন কংগ্ৰেছী এটা সময়ত আপুনি কংগ্ৰেছত আছিল কিয় আপুনি বেয়া পোৱা হ'ল কংগ্ৰেছক আৰু সমাজেও যেন এতিয়া কংগ্ৰেছক কিছু সংখ্যক লোকে এতিয়া বিশ্বাস নকৰে এইটো কিয় হ'ল এইবোৰে কথা যিবোৰ ক'লো নেতৃত্ব কোনে দিছে নেতৃত্ব সেয়াও চাব লাগিব মানুহবিলাকৰ মানসিকতাবোৰ কেনেকুৱা এইটো চাব লাগিব চাওক এটা কথা যিখিনি সময়ত আমি ৰাজনীতি কৰিছিলোঁ মই আগতেও কৈছোঁ বহু ইণ্টাৰভিউত কৈছোঁ সেইখিনি সময়ত আমাৰ বয়স বহুত কম মোৰ বয়স বহুত কম আছিলে আমি ষ্টুডেণ্ট ৰাজনীতিৰ পৰা আহিছোঁ য'ত দেখিছোঁ যে আমি মানুহৰ লগত কাম কৰিছোঁ বা সমাজৰ লগত কাম কৰিছোঁ সেইখিনি সময়ত ছাত্ৰ সমাজৰ লগত কাম কৰিছোঁ ছাত্ৰ সমাজৰ লগত কাম কৰোঁতে NSYৰ পৰা আমাক এটা প্লেটফৰ্ম দিলে আমি তেনেকৈ গুচি গৈছোঁ আদৰ্শটো সেইটো আদৰ্শত আমি গুচি গ'লোঁ কিন্তু বিজেপিৰ আদৰ্শ যেতিয়া আমি গম পালোঁ যে ভাৰতখনক এক কৰি ৰখাৰ কাৰণে বা অসম বুলিয়েই নহয় গোটেই ভাৰতৰ ৰাষ্ট্ৰ গোটেই ভাৰতৰ যিমান ৰাজ্য আছে সেই ৰাজ্যবিলাকক এখন ৰাষ্ট্ৰ হিচাপে এখন দেশ হিচাপে যিটো এনাজৰীয়ে বান্ধি ৰাখে সেই এনাজৰীটোৱে হৈছে বিজেপিৰ তাৰ সেইখিনি কথা গম পোৱাৰ পিছত বিজেপিৰ বাহিৰে বেলেগ দলৰ কথা আমি চিন্তা কৰিবলৈ নোৱাৰোঁ কাৰণ আমি এটা ৰাষ্ট্ৰীয় দল এটাৰ লগত কাম কৰি অহা যেতিয়া দেখিছোঁ ইমান পাৰ্থক্য মানে হিন্দীত এটা কথা নাই জমিন আসমান কা ফৰক মানে একেবাৰে পৃথিৱীলোক আৰু মানে পাতাল আৰু স্বৰ্গৰ পাৰ্থক্য নিশ্চয় মানুহে পোহৰৰ পিনে যাব স্বৰ্গৰ পিনে যাব চেষ্টা কৰিব পাতালৰ পিনেতো যাবলৈ চেষ্টা নকৰে মই সেইকাৰণে কওঁৱেই মোৰ জীৱনটোৰ লগত এটা শ্লোক খুব মিল খায় খুব খাপ খায় আচলতে মা সদগময় তমসো মা জ্যোতিৰ্গময় তমসত আছিলোঁ আন্ধাৰত আছিলোঁ জ্যোতিৰ ফালে গমন কৰিম মা মোক সেই ৰাস্তাটো দিয়া ভগৱান প্ৰভু মোক সেয়া ৰাস্তাটো দিয়া মই মা কামাখ্যাৰ প্ৰাৰ্থনা কৰিছোঁ মই প্ৰভু কৃষ্ণক মই প্ৰাৰ্থনা কৰিছোঁ মোক সেই পোহৰলৈকে দিয়া আৰু সেই পোহৰটো আমি বিজেপি দেখা পাইছোঁ আৰু আপুনি মানে ক'ব বিচাৰিছে যে বিজেপিলৈ আহিলে পোহৰ হ'ব জীৱনটো পোহৰ আৰু কংগ্ৰেছত থাকিলে এন্ধাৰ এই ক'ব বিচাৰিছে আপুনি চাওক কিছুমান মানুহে হয়তো কংগ্ৰেছতো পোহৰ দেখা পাবই মই সেইটো কথাটোও ক'ম যে কোন ধৰণৰ মানুহে পোহৰ দেখা পায় কংগ্ৰেছত সেয়া এটা সম্প্ৰদায়ৰ লোকেই আছে যিখিনি মানুহক আমি শব্দটো ক'লে মিয়া বুলি কওঁ পমুৱা বাংলাদেশী বা পমুৱা চব মুছলিম নহয় দেই আমাৰ যিখিনি থলুৱা মুছলমান আছে আমাৰ অসমৰ অসমীয়া মুছলমান আছে তেওঁলোকেও ভাল নাপায় সেইখিনি ব্যক্তিক সেইখিনি লোকক সেই সম্প্ৰদায়টোক আজি আপুনি চাবচোন জুবিন দাক তেওঁলোকে যেন খুব ভাল পায় তেনেকুৱা ধৰণৰ কৰিছে কিন্তু তেওঁলোকৰ তাতে আগতে কি হয় বাংলাদেশৰ পৰা মাতে আৰ্টিষ্ট কিবা এটা ফাংচন পাতিলে কিবা মিলাত হয় কিবা হয় জুবিন দাৰ কোনটো প্ৰগ্ৰেম দেখা পাইছিল ন আপুনি য'ত মিয়া সম্প্ৰদায়ৰ মানুহ আছিলে এটা জেগা কৈ দিয়ক মোক তেতিয়াহ'লে মই এই গোটেই মোৰ আপোনাৰ ইণ্টাৰভিউটোত মই কৈ দিম যে মোৰ ভুল হৈছে বুলি মই ক্ষমা খুজিম ৰাইজৰ পৰা তেওঁলোকেতো মতা নাছিলে আৰু জুবিন গাৰ্গে কৈছিল তেওঁৰ কোনো জাতি নাই ধৰ্ম নাই আৰু আমি সেয়া দেখিবলৈ পাইছোঁ জুবিন গাৰ্গে কোৱা নাই জুবিন গাৰ্গৰ এটা কেৰেক্টাৰে কৈছে কাঞ্চনজংঘা চিনেমাখনৰ কেৰেক্টাৰে কৈছিলে জুবিন দাইটো কেতিয়াও কোৱা নাই যে মোৰ জাতি নাই মোৰ সেয়া নাই কি কয় ধৰ্ম নাই বা মোৰ ঈশ্বৰ নাই এইটো কোৱা নাই তেখেতে নিজে নিজৰ অংগত সেয়া কি কয় শিৱৰ মহাদেৱৰ এটা টেটু আঁকি থৈছে তেওঁ মহাদেৱৰ শিৱ ভক্ত হয় তেওঁ এজন সনাতনী প্ৰেমী মানুহ সনাতনী সভ্যতাক বিশ্বাস কৰা মানুহ তেওঁ এজন প্ৰকৃত অসমীয়া প্ৰকৃত ভাৰতীয় আৰু তেখেতে অসমীয়া বুলি ক'লেও ভুল হ'ব তেখেত প্ৰকৃত ভাৰতীয় কাৰণ তেখেতে যি ধুনীয়াকৈ আমাৰ বলিউডতো নাম কৰিছিল অসমক গৌৰৱ আনিছিলে তেখেতৰ লগত এইবোৰ মানুহে যদি ৰাজনীতি কৰে আমি কেতিয়াও সহ্য নকৰিম আৰু আপুনি ক'লে নহয় কংগ্ৰেছৰ কথা কংগ্ৰেছেই নহয় মইতো এটা দল আছে নহয় আমাৰ এই কা আন্দোলনৰ পিছত আহিছিলে যে ASSAM ন সেই দলটো কি কংগ্ৰেছৰে বি টিম সেই দলটোৰনো কি আছে এটা সৰু ক্লাবৰলৈকে বেয়া হৈ গৈছে তেওঁলোকে সীমিত হৈ গৈছে আৰু আজি কি কংগ্ৰেছৰ শৰণাপন্ন হৈছে তেওঁলোকে কি বিচাৰে তেওঁলোকে পোহৰ দেখিছে কংগ্ৰেছত পোহৰটো এইটোৰ কাৰণে দেখিছে তেওঁলোকৰ কিজানি কোনোবা কেইটামান চিট পাব আৰু কাক দিব সেইকেইটা চিট যিকেইটা চিটত তেওঁলোকে ইলেকশ্যন খেলিব সেইকেইটা চিট নিশ্চয় সেই পমুৱা মুছলমানৰে চিট
সেইকেইটা চিটত কাৰণ আপোনালোকে গম পাইছে অসমখনটো এটা বেলেগ ধৰণৰ এটা ডেমোগ্ৰাফিক এটা বিস্ফোৰণৰ সৃষ্টি হৈ আছে ভিতৰে আপোনালোকে লাহে লাহে দেখা পাব ধুবুৰী বৰপেটা এনেকুৱাকৈ হৈ গৈছে তাতে অসমীয়া মানুহ থাকিবলৈ ভয় কৰা হ'ব বৰপেটাৰ সত্ৰৰ জমিন যদি বিজেপি নাথাকিলে হয় আজি কেতিয়াও মুকলাব নোৱাৰিলে হয় কেনেকুৱাকৈ বিদখল হৈছে আজি আমাৰ গুৱাহাটীৰ মাজমজিয়াৰ মাটি য'ত আগতে সূৰ্যনগৰ আছিল সূৰ্য পাহাৰ বুলি কয় সূৰ্যনগৰ আছিলে তাতে যাই পেলাই কুদ্ৰত নগৰ কৰি পেলালে সেইবোৰ আপোনালোকে কি ক'ব যদি কংগ্ৰেছে থাকে কংগ্ৰেছৰ সেইবোৰ মানুহ যোনে শৰণাপন্ন হয় বাংলাদেশৰ আগত যোনে শৰণাপন্ন হয় পাকিস্তানৰ আগত যোনে শৰণাপন্ন হয় এইবোৰ মানে ডিপ ষ্টেটৰ আগত ডিপ ষ্টেট বুলি ক'ম সেইবোৰ মানুহেতো কংগ্ৰেছতে পোহৰ দেখিব কাৰণ তেওঁলোকৰ নিজৰ স্বাৰ্থ নিজৰ ভ্ৰষ্টাচাৰ নিজৰ জীৱনৰ নিজৰ অকল ব্যক্তিগত পকেট গৰম কৰিবৰ কাৰণে তেওঁলোকৰ ৰাজনীতিত তেওঁলোকে পোহৰ দেখে কিন্তু যোনে দেশখনক ভাল পায় ভাৰতীক যোনে ভাল পায় অসমাইক যোনে ভাল পায় তেওঁলোকেতো কেতিয়াও কংগ্ৰেছ কৰিব নোৱাৰে আৰু তেওঁলোকে নিশ্চিতভাৱে আজি নহ'লেও কালি বিজেপিলৈ আহিবই আৰু মই দুটা কথাই ক'ম বিজেপিৰ ওচৰত মই দুটা কথা ক'ম বিজেপিয়ে দুটা বস্তু বিশ্বাস কৰে এটা যিখিনি আজিৰ কাৰ্যকৰ্তা বিজেপিৰ আৰু ২ নম্বৰ যিখিনি অহাকালি কাৰ্যকৰ্তা হ'ব বিজেপিত কোনোবা নতুন কোনোবা পুৰণা তেনেকুৱা কথা নাই বিজেপিত আছে আজিৰ কাৰ্যকৰ্তা আৰু হ'বলগীয়া কাৰ্যকৰ্তা কাৰণ এদিন নহয় এদিন যেতিয়াই অসমবাসীৰ চকু খুলিব ভাৰতৰ মানুহৰ যেতিয়াই চকু খুলিব যে তেওঁলোকৰ যে অগ্ৰসৰ নেতা যে হৈ আছে পাকিস্তান বাংলাদেশৰ নিচিনা কিছুমান দেশৰ যেতিয়াই গম পাব তেতিয়াই মানুহবিলাকে বিজেপিলৈ ধাৱমান হ'ব হয় আপুনিতো 28 বছৰীয়া যাত্ৰা আছিল কংগ্ৰেছৰ মই কংগ্ৰেছলৈ গৈছোঁ পুনৰ ঘূৰি এই যাত্ৰা কম সময়ৰ নাছিল কিন্তু 28 বছৰীয়া যাত্ৰাটো খুব দীঘলীয়া যাত্ৰা আৰু এই এটা মন্তব্য কৰিছিল আজি নহয় 2 বছৰ 3 বছৰ পূৰ্বে আপুনি এটা মন্তব্য কৰিছিল যে কংগ্ৰেছত নাৰীতকৈ কুকুৰৰ সন্মান বেছি এই কথাষাৰ কিয় কৈছিল তেতিয়া সুৰক্ষিত নাছিল নেকি নাৰী নে আজিও সুৰক্ষিত নহয় কংগ্ৰেছত নাৰী যোৱাকালিও কিবা এটা নিউজ দেখা পালোঁ নাৰীৰ ওপৰত কিবা এটা এগৰাকী মহিলাৰ ওপৰত হাত উঠাইছিলে নে হাত দিছিলে এনেকুৱা নিউজ এটা দেখা পালোঁ মই বেলেগ আজিকালি কংগ্ৰেছৰ নিউজ ইমান নাচাওঁ মই যেতিয়া কৈছিলোঁ তেতিয়া এইকাৰণে কৈছিলোঁ কংগ্ৰেছৰ তেতিয়া আছিলে আমাৰ এতিয়া বিজেপিৰ তেওঁ স্প'ক্সপাৰ্চন ডক্টৰ অংকিতা দত্ত তেখেতৰ যেতিয়া তেখেতে কিবা এটা ন্যায় বিচাৰিছিল তেওঁ তেতিয়া কংগ্ৰেছৰ সদস্য আছিলে তেখেতে ন্যায় বিচাৰিছিল তেতিয়া কিন্তু তেওঁক ন্যায় দিয়া হোৱা নাছিল কিন্তু তেওঁলোকে যেতিয়াই কংগ্ৰেছৰ মানে মানুহবোৰে ন্যায় মই ৰাহুল গান্ধীৰ কথা ক'ম ৰাহুল গান্ধী নিজৰ ঘৰৰ কুকুৰটোক বেছি প্ৰাধান্য দিয়ে যেতিয়াই কোনোবাই কিবা মানে খুব থাকিব পাৰে কাৰোবাৰ কিবা সমস্যা থাকিব পাৰে তেখেতৰ ওচৰলৈকে লৈ যায় সেই সমস্যাবোৰ তেওঁলোকে পাইলিং কৰি পেলাই বেকত থয় কাৰণ তেওঁলোকৰ কাৰণে কুকুৰৰ মৰ্যাদাটো বেছি কাৰণ তেওঁলোকৰ কুকুৰক তেওঁলোকে প্ৰথমতে বিস্কুট খুৱাব তাৰপিছতহে এইবিলাক কথাটো আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ইণ্টাৰভিউ আপোনালোকে পাইছে কেনেকুৱা মই বহুত দিন আগত কথাখিনি যিটো কৈছোঁ সেইটো সত্যতা আছে আৰু সত্যতা নাথাকা কথা মই কোৱা নাই আজি অংকিতা দত্তই আমনি পায় যেতিয়া দেখিলে যে তাতে ন্যায় নাই যিগৰাকী মানুহ মানে মহিলাই একেবাৰে সত্যতাৰে তেওঁ ডেডিকেটেডলি নিষ্ঠাৰে কংগ্ৰেছৰ কাম কৰি আছিল কাৰণ তেওঁ এইটোৱেই দেখা পাইছিলে তেখেতৰ পিতৃও কংগ্ৰেছৰ এজন সভাপতি আছিলে পিতৃৰ বিয়োগৰ পিছতে তেওঁৰ লগত যে এনেকুৱা অৱহেলা তেওঁ কৰিব তেওঁ ভবা নাছিলে তাৰপিছত তেখেতে দেখিলে যে নাই এই দলটোত থাকিটো লাভ নাই বাকী তেখেতৰ ব্যক্তিগত নিৰ্ণয় তেখেতে যিটো ল'লে কিন্তু মই যোনটো দেখিলোঁ মই এগৰাকী মহিলা হিচাপে মই দেখিছোঁ যে মহিলাতকৈ সেইটো দলৰ কুকুৰৰ সন্মান বেছি আৰু এটা কথা হয় কুকুৰক মৰম কৰাটো আমি ভাল পাওঁ দেই কুকুৰৰ প্ৰতি আমাৰ সনাতনী সভ্যতাতটো কয় কুকুৰৰ আপোনাৰ শংকৰদেৱেই কৈ গৈছে কুকুৰ শিয়াল কাউৰী চবৰে আত্মা এক আৰু মোৰ আত্মাও এটাই আত্মা এই শংকৰদেৱেও কৈ গৈছে আমাৰ গুৰুজনাই সেইটো আদৰ্শক আমি বিশ্বাস কৰোঁ কিন্তু যেতিয়া মানুহৰ কথা আহে মানুহৰ এটা সভ্য এটা প্ৰাণী এগৰাকী মহিলাৰ প্ৰতি আমাৰ এনেও সন্মানটো বেছি হ'ব লাগে কিন্তু সেইটো দলত মহিলাতকৈ সব বস্তুৰ প্ৰাধান্যটো বেছি কিন্তু মহিলাৰ ওপৰত সদায় মানে আৰু বহুতো মানে কথা শুনিছোঁ আমি তাতে নিৰ্যাতন তাতে এনেকুৱা নেতা আছিল মণিশংকৰ আয়াৰ আৰু এনেকুৱা নেতা আছিলে যিবিলাকৰ নাম মই এতিয়া ক'বলৈই নিবিচাৰোঁ তেওঁলোক আছে নেকি কাৰোবাৰ প্ৰতি আছে নেকি এতিয়াও
এই ৰাজনীতি ব্যক্তি হিচাপে মোৰ চাওক খং নাই মোৰ আছে যে তেওঁলোকে আজিও মানুহখিনিক ইমানেই মানে ভাবেনে ইমানেই অসমীয়া ৰাইজটোতো মূৰ্খ নহয় বা বুৰ্বক নহয় কিন্তু তেওঁলোকে ভাবে মানে তাৰে নেতাখিনিয়ে যে তেওঁলোকে বাৰে বাৰে টেঙা আম বিক্ৰী কৰি থাকিব পাৰিব বজাৰত কিন্তু ৰাইজেও জানে ৰাইজেও বুজি পাইছে মইতো ক'লোৱে কিছুমান সম্প্ৰদায়ৰ মানুহৰ কাৰণে কংগ্ৰেছ দলটোত পোহৰ আছে সেইখিনি মানুহৰ কাৰণে কিন্তু বিজেপিত পোহৰ নাই এই কথাটো একদম সঁচা যে বিজেপিয়ে অসমীয়া আৰু ভাৰতীয় সভ্যতাক বিশ্বাস কৰা যিখিনি মানুহ আছে ভাৰতীয় সভ্যতা বুলি কৈছোঁ দেই মই কোনো ধৰ্মৰ কথা কোৱা নাই যিখিনি সম্প্ৰদায়ৰ মানুহে ভাৰতক নিজৰ ৰাজ্য নিজৰ মা বুলি ভাবে সেইবোৰ মানুহে কিন্তু পোহৰ অকল বিজেপিত দেখা পাব তাৰ বাহিৰে যিখিনি মানুহ আছে যোনে কংগ্ৰেছত পোহৰ দেখা পায় সেইখিনি আপোনালোকে বুজি লৈছে আৰু বুজি ল'ব ৰাইজেও বুজি পাব লাগিব লাহে লাহে আৰু আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুব ভাল পায় আপুনি আৰু এতিয়া দাদা হয় তেখেত দাদা বুলি ভাবোঁ কাৰণ কিয় আজিৰ নহয় আজি প্ৰায় 30-40 বছৰে হ'ব কাৰণ মোৰ যদি 35 বছৰ হ'ল তেখেত তাৰ আগৰ পৰা জানো তেখেতে কটনত যেতিয়া আছিলে আমি তেখেতক দেখিছোঁ বহুত সৰুৰে পৰা আৰু আমাৰ ওচৰৰেইতো মানে গুৱাহাটীৰেই দাদা বুলিয়ে মাতিছিলোঁ আগতে আজিতো আৰু তেখেত মুখ্যমন্ত্ৰী মহোদয় এনেকৈ ক'বলৈ বেয়া মোৰ জ্যেষ্ঠ ভাতৃ নিজৰ ভাতৃক কোনে বেয়া পাব কেতিয়াও বেয়া পাব নোৱাৰোঁ আৰু তেখেত মোৰ ভাতৃ অকল নহয় তেখেত মোৰ গুৰু তেখেতৰ পৰা মই বহুত কথা শিকিছোঁ কিন্তু তেখেতক গুৰু বুলি কওঁতে এইটো কোৱা নাই যে মই বহুতৰ পৰা বহুত জ্যেষ্ঠ ব্যক্তি কংগ্ৰেছত থকাও জ্যেষ্ঠ ব্যক্তিৰ পৰা বহুত কথা শিকিছোঁ তেওঁলোকৰ প্ৰতিও মোৰ শ্ৰদ্ধাঞ্জলি বা শ্ৰদ্ধা আজিও আছে কিন্তু এটা কথা আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা ইজ এ ইনষ্টিটিউশ্যন মোৰ মতে তেওঁ এজন ব্যক্তি হৈ থকা নাই তেওঁ এজন ইনষ্টিটিউশ্যন তেখেতে কিছুমানে ক'ব বিচাৰে মই আজি কওঁ যে আমি হিমন্ত দাৰ মানুহ কোনো হ'ব নোৱাৰে হিমন্ত দা অসমৰ হিমন্ত দা যেনেকৈ জুবিন দা কোনো এজনৰ নহয় ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা এজনৰ নহয় হিমন্ত বিশ্ব শৰ্মা চবৰে মামা চবৰে দাদা গোটেই অসমখনৰ আৰু খুব অসমখনৰ প্ৰিয় আজি অসমখনৰো হৈ থকা নাই তেখেত গোটেই ভাৰতবৰ্ষই তেখেতক মৰম দিছে তেখেতক শ্ৰদ্ধা দিছে সেইকাৰণে মই ভাবোঁ যে তেখেত এজন ইনষ্টিটিউশ্যন হৈ পৰিছে তেখেতৰ পৰা শিকিব লগা বহুত কথা আছে আৰু শিকি আছোঁ হয় ঠিকে আছে এই ৰাজনীতিলৈ যে আপুনি আহিলে এয়া আপোনাৰ মেনিফেষ্টো নে আপোনাক কোনোবাই হেঁচা দিছিলে এক্সিডেণ্ট হয়তো নিয়তিৰ লিখন বুলি যে কয় মই কোনোদিন ভবা নাছিলোঁ ৰাজনীতি কৰিম বা ৰাজনীতিত আহিম মোৰ তেনেকৈ পৰিয়ালতো কোনো তেনেকৈ ৰাজনীতি নাই সাধাৰণ পৰিয়ালৰ ষ্টুডেণ্ট টাইমত মই যে ক'লোঁ ষ্টুডেণ্ট টাইমত দেখি পেলাই যে নহয় ইলেকশ্যন খেলিব লাগে পপুলাৰিটিষ্ট তেনেকেই ইলেকশ্যন খেলিছিলোঁ আৰু তেনেকৈ আহি গ'লোঁ সেইকাৰণে মেনিফেষ্টেশ্যন বুলিও মই এতিয়া মই ক'ব পাৰোঁ যে এতিয়া যিখিনি কৰি আছোঁ সেইখিনি মোৰ মেনিফেষ্টেশ্যনো হ'ব পাৰে বা মই ভাবোঁ যে নভবাকৈ গৈ থাকিলোঁ কাৰণ কিয় এবাৰ ভৰি দিলোঁ যোনটো ৰাস্তাত আৰু দেখিলোঁ যে ৰাইজৰ সেৱা কৰিব পাইছোঁ আৰু মানুহ বহুতক পাইছোঁ মইতো কৰ্পৰেটতো চাকৰি কৰিছোঁ মই MBA কৰিতো মই বহু বছৰ চাকৰি কৰিছোঁ আৰু ইণ্টাৰনেশ্যনেলিও মই কিছুমান জেগাত কাম কৰিবলৈ সুযোগ পাইছোঁ মই দেখোঁ যে বহুতৰ বহুত টকা পইচা আছে কিন্তু তেওঁলোকে ৰাস্তাই নাপায় যে কাক কেনেকৈ সেৱা কৰিব লাগে সমাজখনক কেনেকৈ ঘূৰাই দিওঁ তেতিয়া মানুহবিলাকে যেতিয়া মোক কয় যে তুমি এনেকৈ কৰি আছা আমিওতো কৰিব পাৰোঁ মানুহবিলাকক প্লেটফৰ্মটো দিবৰ কাৰণেও বহুত মানে কষ্ট হয় কাৰণ তেওঁলোকে বুজি নাপায় কিন্তু আমি যে ৰাজনীতি কৰিলোঁ এটা সোমাই পৰিলোঁ ইয়াতে ইমান মানুহক কৰি দিব পাৰি শেষ নাই আৰু প্ৰত্যেক দিনাই নতুনত্ব আনিব পাৰি আমাৰ ছাৰ্ভিচবিলাকত আমি যেনেকৈ সমাজক সেৱা কৰিম সেৱাটো নতুনত্ব আনিব পাৰি সেইকাৰণে মই ভাবিলোঁ যেনেকৈ আমি কৰি গৈ আছোঁ বহুত বস্তু শিকি গৈ আছোঁ আৰু বহুত কৰণীয় আছে আজি দেখিছেনে আপুনি নিযুত মইনা আঁচনি এইটোতো এটা ইন'ভেটিভ এটা আইডিয়া আৰু এটা খুব সুন্দৰ আইডিয়া এইটোক লৈ পেলাই ছোৱালী বা আমাৰ কন্যাখিনিক অকল পঢ়াৰ প্ৰতি আগবঢ়াই লৈ যোৱাই নহয় চাইল্ড মেৰেজৰ নিচিনা এটা ব্যাধিৰ ওপৰতো আমি জয় কৰাৰ এটা আমাৰ লক্ষ্য চাইল্ড মেৰেজটো ৰখোৱাৰ লগে লগে আমি কিন্তু পপুলেশ্যন যোনটো আউটবাৰ্ষ্ট হৈ আছে এক্সপ্ল'শ্যন হৈ আছে সেইটোৰ ওপৰতো কণ্ট্ৰল হৈ যায় তাৰমানে এটা কিমান ধুনীয়া এটা আইডিয়া কিমান ধুনীয়া এটা ইন'ভেশ্যন ভাবিব গ'লে যদি আমি স্কিমৰ ক্ষেত্ৰত কওঁ সেইকাৰণে মই কওঁ নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ নৰ্থ ইষ্টৰ কাৰণে চাণক্য হয়
আৰু তেখেতৰ যিবোৰ মানে পৰিকল্পনা খুব সুন্দৰ প্ৰত্যেকদিনে শিকি আছোঁ আৰু মই ভাবোঁ যে এটা ভিজন তেখেতৰ লিডাৰশ্বিপত আমিও পাইছোঁ আমিও আগবাঢ়িবলৈ এটা ভাবিছোঁ আৰু সেইকাৰণে মই কওঁ যে মই এক্সিডেণ্টলি আহিছিলোঁ ৰাজনীতিত বাট নাও আই লাভ ইট আৰু মোৰ মানে এতিয়া ৰাজনীতিটো এনেকুৱা লাগে যেন সমাজখনক দিবলৈ বহুত আছে আৰু আমিতো জানো সকলোৱে যে বিজেপি চৰকাৰখনে বহু দিছে বহু লোক উপকৃত হৈছে বিজেপি চৰকাৰৰ পৰা কিন্তু কিবা আপুনি ভাবে নেকি যে কংগ্ৰেছৰ কিবা অৱদান আছে অসমখনলৈ বৰ্তমানলৈকে আছে কংগ্ৰেছৰ বহুত অৱদান আছে বিজেপিৰ তুলনা কৰিব নোৱাৰি কিন্তু নহয় অৱদানটো শুনি লওক অৱদান আছে কংগ্ৰেছৰ নেতাবিলাকৰ প্ৰকাণ্ড অট্টালিকা অৱদান আছে কংগ্ৰেছৰ গড়ৰ হত্যা অৱদান আছে কংগ্ৰেছৰ সময়ত এটাকে মানে যেনেকুৱাকৈ আমাৰ মানুহবিলাকে বেদখল কৰিলে জমিবোৰ আমাৰ সত্ৰৰ মাটি আমাৰ কাজিৰঙাৰ মাটি অৱদান আছে এনেকুৱা নিগেটিভ অৱদান বহুত পাব আৰু কিন্তু তেওঁলোকলৈ মোৰ দুখ লাগে জানেন নাই এটা কথা যে মই কংগ্ৰেছ বুলি কৈছোঁ যেতিয়া কংগ্ৰেছৰ কিছুমান কাৰ্যকৰ্তাই তেওঁলোকে বুজি নোপোৱাকৈও কংগ্ৰেছ কৰি আছে বহুতে আজিলৈকে তেওঁলোকৰ যোনটো কাৰ্যালয় সেই কাৰ্যালয়টোৰ অৱস্থা দেখিছে নাই তাতে মানে কয় যে এটা ভাল টয়লেটো নাই ভাল টয়লেট এটা নাই সোমাই গ'লেই আপুনি মই আছিলোঁ বাওঁফালৰ পৰা এটা খুব বেয়া গোন্ধ ওলায় তাৰমানে ভাল প্ৰপাৰ টয়লেটেই নাই চেনিটেৰী মানে ছিষ্টেমটোৱে বেয়া তাৰে নাই আজিলৈকে যোনে নিজৰ কাৰ্যালয়টোৱে বনাব নোৱাৰিলে তেওঁলোকে কি কৰিলে কিন্তু অট্টালিকা চাব তেওঁলোকৰ বিজেপিয়ে প্ৰথম নিজৰ কাৰ্যকৰ্তাৰ কথা চিন্তা কৰে অৱদানৰ কথা মই পিছলৈকে লাহে লাহে আহিম নিজৰ কাৰ্যকৰ্তাখিনি ক'ত বহিব ক'ত কাম কৰিব আমাৰ কাৰণে আমাৰ কাৰ্যালয় মন্দিৰ আমি নিজৰ আমাৰ দলটোৰ ব্যক্তিখিনি নিজৰ কাৰণে চিন্তা কৰা নাই আমাৰ মন্ত্ৰই প্ৰথম দেশ তাৰপিছত দল তাৰপিছত ব্যক্তি আমাৰ সেইকাৰণে কামবিলাক তেনেকুৱা আৰু অসমখনত কিমান কণ্ট্ৰিবিউশ্যন আছে বিজেপিৰ আপোনালোকে জানে ৰাস্তা ঘাট চাওক দলং চাওক কিমানকেইখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত হৈছে মাজুলীলৈ যেতিয়া দলংখন নিৰ্মাণ হৈ আছে আমাৰ কুৰুৱাৰ পৰা যোনখন আহিব সেইটো আৰম্ভ হৈছে আমাৰ যদি কয় স্কিল ডেভেলপমেণ্ট যোনটো ইউনিভাৰ্চিটি স্কিল ইউনিভাৰ্চিটি সেইখন মঙলদৈত হৈছে NIT IIT মেডিকেল কলেজ এইমছ আৰু কেইখন আৰু এখন আহি আছে এনেকুৱাকৈ চাব গ'লেতো বিজেপিৰ যিটো কণ্ট্ৰিবিউশ্যন ইজ ভেৰি কনষ্ট্ৰাক্টিভ বহুত গঠনমূলক আৰু কংগ্ৰেছৰ কণ্ট্ৰিবিউশ্যনটো মই ক'লোৱেই বাংলাদেশখন আধা আধি অসমলৈ অনাত কণ্ট্ৰিবিউশ্যন কংগ্ৰেছৰ আছে কংগ্ৰেছৰ কিন্তু কিছুমান ব্যক্তিয়ে যদি আজি নাথাকিলে হয় যেনেকৈ গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া যদি নাথাকিলে হয় আজিতো অসমত নাথাকিলে হয় পাকিস্তানলৈ গুচি গ'ল হয় ইষ্ট পাকিস্তান তাৰপিছত বাংলাদেশ হৈ গ'ল হয় তেখেতসকলৰতো অৱদান আছে যে অসমখনক বচাইছে সেইকাৰণে তেনেধৰণৰ কিছুমান ব্যক্তি আছে বিষ্ণুৰাম মেধি তেনেকুৱা ব্যক্তি কিছুমানৰ নাম মই কংগ্ৰেছত থাকিলেও ল'বই লাগিব কাৰণ কংগ্ৰেছটো আগতেতো একেই মানে কংগ্ৰেছেই আছিলে আমাৰো যিবোৰ ব্যক্তি আছিলে যেনে সংঘ কৰা RSSৰ হেগ্ৰেৱাৰ ডাঙৰীয়া ডক্টৰ হেগ্ৰেৱাৰ যিজন প্ৰতিষ্ঠাপক সংঘৰ তেওঁ কংগ্ৰেছৰ বিদৰ্ভৰ তেওঁ সভাপতি আছিলে কংগ্ৰেছ কৰা কিছুমান মানুহে দেখিলে যে কংগ্ৰেছৰ যোনটো আদৰ্শ বেয়ালৈকে গৈ আছে তেতিয়া তেওঁলোকে ফালৰি কাটি আহিলে আৰু সেইকাৰণে মই কওঁ যে অসমখনৰ অৱদান কংগ্ৰেছৰো বহু নেতাৰ আছে কিন্তু তাৰে লগতে জানে নহয় IMDT এক্টখন কোনে আনিছিল কংগ্ৰেছৰ সময়তেতো আহিছিল এখন বাতিল যদি নহ'ল হয় আজি কি হ'ল হয় অসমখনৰ অৱস্থা কি হৈ গ'লে আমি এতিয়া কোনেও চাগে অসমীয়া ভাষাই ক'ব নোৱাৰিলোঁ হয় ক'ৰবাত এনেকুৱা কোনোবা দেশত আছে নেকি যে নিজৰ ফৰেইন ট্ৰিবিউনেল এক্টৰ পিছত IMDT এক্ট এখন আকৌ বেলেগকৈ বনাবলগীয়া হ'ল এইবোৰ কি এইবিলাক কথা যদি আমি ক'বলৈ যাওঁ বহু কথাই আছে আৰু আপোনালোকৰ আজি ইণ্টাৰভিউটো মানে হয়তো বহুত দীঘলীয়া হৈ যাব বহুত দীঘলীয়া হ'ব আৰু একচুৱেলি জানিব লগা আমি নাজানো আৰু এইখিনি কথা ৰাইজেও জানিব লাগে কি মানে আপুনি যিহেতু কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিল এই যাত্ৰাটোৰ কথা বহুতে নাজানে হয়তো সেইকাৰণে হয়তো আজি মোৰো প্ৰশ্নৰ পাছত প্ৰশ্ন ওলাইছে আপুনি কি অলপ আগত কৈছিলে যে আপোনাক মানুহে অহংকাৰী বুলি কয় আৰু মই লগতে ক'ব বিচাৰিছোঁ আপোনাৰ গলত এডাল ৰুদ্ৰাক্ষৰ মালা থাকে আৰু এই যে আপোনাৰ কপালত ফুটটো খুব এটা আধ্যাত্মিক আপোনাৰ ৰূপ এটা দেখিবলৈ পোৱা যায় মই কৈছোঁ বিশেষকৈ খুব ধুনীয়া লাগে আপোনাক এই ৰূপটোতো
কিন্তু কিয় আপোনাক অহংকাৰী বুলি কয় মানুহে কি ভাবে আপুনি আচলতেতো অহংকাৰী মই নহয় বুলি ভাবো এইটো অহংকাৰীটো নহয় মোৰ আত্মসন্মানী হয় বাৰু এইটো অলপ থাকে সেইটো স্বাভিমানটো আছে কিন্তু অহংকাৰ নাই কিন্তু দেখাত হয়তো কিবা এটা লাগে নেকি দূৰৰ পৰা মই নাজানো আৰু ৰুদ্ৰাক্ষ পিন্ধা মানুহকতো মানুহে বেছি আৰু আমি ভোলে বাবাৰ ভাল পোৱা মানুহ আমি শিৱ বাবাক ভাল পাওঁ শিৱ বাবাৰ যোনে ভাল পায় তেওঁ কেতিয়াও অহংকাৰী হ'ব নোৱাৰে আমি আচলতে যেনেকৈ শিৱ বাবাক কয় নহয় যেনেকুৱা তেখেতক খালি মানে পানী ঢালিলেই তেখেত সন্তুষ্ট ঠিক তেনেকৈ মই ভাবোঁ যে তেখেতৰ মানে মই শিৱক মানুহ মই শৈৱিক হয় শিৱক মানুহ শিৱ বাবাক মানুহ আৰু শিৱ বাবাৰ লগতে চবকে মানুহ এনেকুৱা নহয় যে মই আমাৰতো সনাতনৰ জানেই চবকে আমি পূজা কৰোঁ মই ভাবোঁ মোৰ কোনো তেনেকুৱা অহংকাৰ নাই মানুহে দূৰৰ পৰা ভাবিলে চাগে দেখাত তেনেকুৱা লাগে নেকি সেইটোৰ ওপৰত তেনেহ'লে মই অলপমান কাম কৰিব লাগিব কিন্তু মোক ওচৰৰ পৰা পোৱা মানুহৰে মোক সেইটো কথা নকয় কিন্তু কয় কথাটো যে মই ক'লোঁ যে আপোনাক আগতে আমি অহংকাৰী বুলি মাতিবলৈ ভয় কৰি থাকোঁ কিন্তু আপোনাৰ লগ পোৱাৰ পিছত কিন্তু একদম মানে বুজি পায় সেইটো কেতিয়াবা হয় লুকছ মাইট বি ডিচিভিং বুলিও কয় না কেতিয়াবা লুকছটো ডিপেণ্ড কৰে সেইটো মোৰ মানে হয়তো সেইটোৰ ওপৰত অলপ কাম কৰিব লাগিব হয় হয় আচলতে মানুহক দেখিলে ওচৰৰ পৰা পালেহে বুজা যায় যে সেইটোৱে কথা আৰু আমি জনাত আপুনি খুব হেল্থ কনচিয়াছো হয় সেইটো আমি জানো আপুনি খুব বাছি খায় মানে খুব হেৰি কৰি কিনে খায় আপুনি একদম কথাটো সঁচাও মিছাও দুটা মই মাজে মাজে খুব হেল্থ কনচিয়াছ হৈ যাওঁ আৰু মাজে মাজে মই চব খাওঁ মানে মোৰ এনেকুৱা বাছ বিচাৰো নাই আচলতে কিন্তু মই সময়টো মিলাই চলোঁ সময়ৰ লগত মই অলপমান মিলি চলোঁ কেতিয়াবা নিজক যেনেকৈ মোৰ ব্ৰতবোৰ মোৰ খুব থাকে মই ব্ৰত কৰোঁ আৰু ব্ৰতটোক মানুহে কেতিয়াবা ভাবে এইটো ডায়েটিং বুলি কিন্তু এইটো ডায়েট নহয় ডায়েটিঙৰ ওপৰত নপৰে কিন্তু সেইটো ব্ৰতত মই ব্ৰত হিচাপে কৰোঁ যেনেকৈ 9 দিন মই নৱৰাত্ৰিৰ সময়ত ব্ৰত কৰোঁ একো নাখাওঁ সেইকেইদিন ঠিক তেনেকৈ মই দিনটোত এবাৰে খাওঁ এবাৰে খালোঁ সেইটো আৰু মানে মই ভাবোঁ যে সূৰ্য অস্তৰ আগে আগে পাৰিলে খাব লাগে সেইটো হেল্থতো মানে আমাৰ ঋষিমুনিসকলে সেইটো শিকাই থৈ গৈছে কিন্তু কেতিয়াবা অলপ সেয়াও হয় কাৰণ মইতো ভাই ঋষিমুনিৰ লগত তুলনা কেতিয়াও নিজক কৰিব নাযাওঁ মই এজনী সাধাৰণ মহিলা সেইকাৰণে অলপ চলে আজিকালি মই হেল্থ কনচিয়াছ ইমানটা হৈ থকা নাই মোৰ স্বাস্থ্যই ক'ব মই ফুলি গৈ আছোঁ আৰু ভাল লাগে হেল্থ কনচিয়াছ মানে হেল্থটো ফিটনেছ ইজ এভৰিথিং বুলি কয় ন মানে হেল্থটো যদি থাকে ভালে থাকে মানুহে যিকোনো কাম যেনেকৈ আমাৰ কামটোৱে হৈছে সমাজৰ সেৱা কৰা মোৰ যদি স্বাস্থ্যই বেয়া থাকে মই সমাজৰ সেৱা কেনেকৈ কৰিম সেইবোৰ কথা আহি পৰে সেইকাৰণে স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো মানে খুব দৰকাৰ মই ভাবোঁ আপুনিতো কৈছে যে আপুনি ৰাজনীতি এতিয়া আপোনাৰ খুব প্ৰিয় তাৰে লগতে আপুনি বাইক চলাই ভাল পায় বুলেট চলাই এইটো জানো এতিয়া মোৰ সেয়া হৈ থাকিলে মানে কি কয় যে পাষ্ট হৈ থাকিলে হিষ্ট্ৰী আৰু যদি এতিয়া চলাব মানে আপোনাক দিয়ে চলাবনে এতিয়া চলাম কেতিয়াবা চলাওঁ এতিয়াও চলাওঁ কিন্তু হয়তো মই ইমান মানে যেনেকুৱা আগতে আছিলে কঁকালৰ অলপমান ধৰক ইমান প্ৰেক্টিচ নাই কঁকালত ধৰি যাব বেছি দেৰি চলাই গ'লে আৰু বয়স হৈছে নহয় এতিয়া লাহে লাহে আগতে মানে ডেকা কালত কৰা কামবোৰ এতিয়া লাহে লাহেতো নকৰোঁ কিন্তু এইটোৱেই কথা এইটোৱেই মই মোৰ নতুন প্ৰজন্মকো ক'ব বিচাৰোঁ কৰিব লাগে চব আৰু সময়ৰ লগে লগে চব কথা মানে এটা সেয়া থাকে আমি আজি ধৰকচোন যিটো বস্তু মই 10 বছৰ আগতে কৰিছিলোঁ আপোনালোকে দেখিছিলে মোৰ কিছুমান ছবি টেটু চেটু অঁকা মোৰ দেহাত আছিলে মই নকৰোঁ টেটু মই ভালো পাইছোঁ সেইটো এটা মোৰ অতীত আছিল এতিয়া লাহে লাহে যিমান বয়স হৈ আহিছে মোৰ সেইবোৰ বস্তুৰ প্ৰতি ভাল নলগা হৈ আহিছে ঠিক তেনেকুৱা হয় যিটো বস্তু মই আগতে কৰি ভাল পাইছিলোঁ এইটো এতিয়া কৰি ভাল নাপাওঁ কাৰণ মোৰ প্ৰাধান্যবিলাক মোৰ প্ৰায়ৰিটিজ বেলেগ হৈ গ'ল মই এতিয়া মানুহৰ মাজত কেনেকৈ কাম কৰিব পাৰোঁ মানুহৰ মাজত কেনেকৈ সোমাব পাৰোঁ মানুহক আৰু কিবা সেৱা কৰিব পাৰোঁ নেকি সেইটোৰ ওপৰত মোৰ বেছি মূল উদ্দেশ্য মোৰ সেইটো হৈ গ'ল আৰু মোৰ লক্ষ্যটো সেইটোৱে হৈ গ'ল যে মই আগতে আছিলে নিজৰ কথা নিজৰ হয় এইটো পৰিপক্কতা অহাৰ লগে লগে বদলি গৈ থাকে কিন্তু মই আৰু এটা কথা কওঁ যে নিজক সদায় সৌন্দৰ্যতাৰ যোনটো আবুৰতা আৰু সৌন্দৰ্যতা এই দুটাৰ লগত খাপ খুৱাই চলাব লাগে কাৰণ মানুহে কয় নহয় যেনেকৈ এতিয়া আপুনি ক'লে ভাল দেখিছোঁ
ভাল দেখাটো এটা দৰকাৰ কাৰণ ঈশ্বৰে আমাক এটা দিছে এটা স্বাস্থ্য দিছে বা আমাক এটা শাৰীৰিক আকৃতি দিছে এই শাৰীৰিক আকৃতিটো কেনেকৈ আমি ভালকৈ ৰাখিব পাৰোঁ কাৰণ মই ভাবোঁ মোৰ আত্মাটোৰ এই দেহটোৱে হৈছে মন্দিৰ আত্মাটো যদি ঈশ্বৰৰ এটা অংশ হয় মোৰ দেহটো হৈছে মন্দিৰটোক চাফ চিকুণ ধুনীয়াকৈ ৰখাটো সৌন্দৰ্যতাৰে ৰখাটো আমাৰ কৰ্তব্য সেইকাৰণে হেল্থ এণ্ড ৱেলনেছটো তাৰ লগত আহি পৰে হয় হয় কথা পাতিলে ওলাই থাকিব আৰু আপোনাৰো সময় খুব যথেষ্ট এইখিনি সময় দৌৰাদৌৰি যিহেতু ২৬ৰ নিৰ্বাচন আহিছে আৰু এইখিনি সময়ততো আৰু বেছি দৌৰাদৌৰি এনেকুৱা হৈ আছে শেষত কি ক'ব দৰ্শকক যে ২০২৬ৰ নিৰ্বাচনো আহি আছে আৰু কি ক'ব বিচাৰিব ২০২৬ত নিৰ্বাচন আহি আছে আৰু মই আশাবাদী আৰু আমি ভাবোঁ বিশ্বাসীও যে বিজেপি নিশ্চয় চৰকাৰ কৰিবলৈ সক্ষম হ'ব কাৰণ বিজেপিয়ে যিহেতু ৰাইজৰ কাৰণে কাম কৰি গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে এটা নতুন সপোন দেখিছে নতুন প্ৰকল্পবোৰ আহিছে নতুন ইণ্ডাষ্ট্ৰীবোৰ আহিছে অসমখনৰ নতুন প্ৰজন্মই নতুন অসমখন দেখা পাইছে আৰু আজিকালি অসমৰ পৰা মানুহ ওলাই যাবলৈ নিবিচাৰা হ'ল বাহিৰলৈ কাৰণ ইয়াতে ইমান কাম বা ইমান এমপ্লয়মেণ্ট জেনেৰেট হ'বলৈ ধৰিছে আৰু মই ভাবোঁ ২৬ত নিশ্চিতভাৱে অসমে বিজেপি চৰকাৰখনলৈ মৰম দিব বা বিজেপি দললৈকে নিজৰ আশীৰ্বাদ দিব আৰু আমিও আশাবাদী ময়ো আশাবাদী যে যদি দলে এটা সিদ্ধান্ত লয় বা আমাকো সুযোগ এটা দিয়ে আমিও তেনেহ'লে দলৰ হৈ কাম কৰিম ভালকৈ যিমানখিনি আৰু দলে দিছে সুযোগো দিছে ভাইচ প্ৰেছিডেণ্ট হিচাপে উপ সভানেত্ৰী হিচাপে যিখিনি দায়িত্ব সেইখিনি দায়িত্ব ধুনীয়াকৈ আগবঢ়াই লৈ যাম আৰু ২৬ত মই আশাবাদী আৰু বিশ্বাসী যে বিজেপিকে নিশ্চয় ৰাইজে মৰম আৰু আকৌ এবাৰ বিজেপি চৰকাৰে আহিব আপোনাৰ প্ৰথমটো সমষ্টি আছিল পশ্চিম গুৱাহাটী আৰু এইবাৰ আপুনি ২০২৬ত যদি সুযোগ দিয়ে আপোনাক কি সমষ্টি কোনটো সমষ্টিৰ পৰা আপুনি এইবাৰ খেলিব মই ভোটাৰ আছিলোঁ আগতে পশ্চিম গুৱাহাটী ২০১৬ত এতিয়া পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এইটো 36 নম্বৰ চেণ্ট্ৰেল গুৱাহাটী মধ্য গুৱাহাটী হৈ গৈছে সমষ্টিটো আৰু দলে যদি সুযোগ দিয়ে দলে যদি দায়িত্ব যিহেতু কাম কৰি আছোঁ বহুত দিনৰ পৰা এইটো মোৰ কৰ্মভূমি বুলি ক'লেও ভুল নহয় পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছতো ধৰকচোন মোৰ ভোট এতিয়াও মধ্য গুৱাহাটীতে আছে সেইকাৰণে মই সুযোগ দিলে মধ্য গুৱাহাটীৰ মোৰ কাম কৰিবলৈ ইচ্ছা আছে আৰু ৰাইজৰ সেৱা কৰাৰ ইচ্ছা আছে তাত এইটো যিহেতু কৰ্মভূমি বুলি ক'লোঁ কৰ্মভূমিয়ে নহয় মোৰ জন্মভূমিও তাতেই মোৰ জন্ম হৈছে আৰু সেইকাৰণে সেই জেগাখিনি মোৰ অতি বেছি মৰমৰ তাৰে ৰাইজ মোৰ বহুত মৰমৰ সুযোগ পালে সেই সমষ্টিটোৰ এতিয়া কি বুলি কওঁ প্ৰত্যাশী হ'বলৈতো ইচ্ছা যায় প্ৰাৰ্থী হ'বলৈ ইচ্ছা যাবই কিন্তু দলে নিৰ্ণয় কৰিব দলে যদি ভাবে যে মোৰ সেইখিনি দক্ষতা আছে বা মই পাৰিম বা সফল হ'ব পাৰিম তেনে নিশ্চয় আগবাঢ়ি যাম আৰু ইতিমধ্যেতো আপোনাক ৰাজ্যিক বিজেপিয়ে এটা গধুৰ দায়িত্ব দিয়ে থৈছে উপ সভানেত্ৰী হিচাপত সেয়া আৰু আপুনি খুব সুন্দৰকৈ নিষ্ঠা সহকাৰে কৰি গৈছে কামখিনি আৰু এতিয়াতো ২৬ত আপুনিও আশাবাদী কৈছে অলপ আগত আৰু আমিও বিচাৰোঁ খুব সুন্দৰকৈ আপুনি বাকী ঈশ্বৰে নিৰ্ণয় ল'ব আৰু পাৰ্টিৰ নেতৃত্বই নিৰ্ণয় ল'ব আমাৰ দিলীপ শইকীয়া দা আমাৰ সভাপতি তেখেতৰ আচলতে নেতৃত্বত খুব সুন্দৰকৈ দলটো চলি গৈ আছে খুব নিকাভাৱে তেখেতে চলাইছে খুব তেখেতৰ এটা খুব অনুশাসন আছে আৰু তেখেতে আমাক যিবোৰ দায়িত্ব দিছে সেই দায়িত্বমতে আমি কাম কৰি গৈ আছোঁ আৰু তেখেতৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনৰ নেতৃত্বত দলেও আগবাঢ়িছে আৰু চৰকাৰখনে খুব ভাল কাম কৰি আছে আৰু মই বিশ্বাসী তেওঁলোকে যাকেই যেনেকৈ প্ৰাৰ্থিত্ববোৰ দিব খুব সুন্দৰ প্ৰাৰ্থিত্ব আমি পাম অসমে আৰু ক'লোৱেই নহয় বিশ্বাসী যে ২৬ত আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰিয় দৰ্শক মইতো আপোনালোকক কৈছিলোঁ আৰম্ভণিতে যে আজি মই এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত উপস্থিত আছিলোঁ আৰু নিশ্চয়কৈ আজি অনুষ্ঠানটি আপোনালোকে চায়ো খুব ভাল পাব আজি তেওঁৰ বহুতো নজনা কথা আমি জানিলোঁ ৰাজনীতিৰ পৰা তেওঁৰ ব্যক্তিগত জীৱনৰ বহুতো নজনা কথা আজি আমি জানিলোঁ প্ৰিয় দৰ্শক আজি অনুষ্ঠানটি তেন্তে ইয়াতে সামৰণি মাৰিছোঁ আৰু বাইদেউ আপোনাক থেংক ইউ জনাইছোঁ শেষত অশেষ ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আৰু ভগৱানে শক্তি দিয়ক সুস্বাস্থ্যগৰাকী হৈ থাকক সদায় আৰু নিষ্ঠা সহকাৰে সমাজৰ হকে সদায় কাম কৰি গৈ থাকক শেষত কি ক'ব দৰ্শকক গোল্ড ষ্টাৰ অসম এটা ডিজিটেল চেনেল এই ডিজিটেল চেনেলৰ সমূহ ৰাইজলৈকে মোৰ শুভেচ্ছা থাকিল
খুব সুন্দৰকৈ এই চেনেলটোই ফলোৱাৰ্ছ বঢ়াইছে বা পাইছে বা আপোনালোকৰ মৰম পাইছে আৰু ময়ো আপোনালোকলৈ আগ্ৰহ কৰিম এই চেনেলটো আপোনালোকে চাই থাকিব আৰু বহু মানুহৰ জীৱনৰ বিষয়ে গম পাব আৰু বহু ধৰণৰ বাতৰি আপোনালোকে পাই থাকিব দাৰৰ বাতৰি দাৰে পাই থাকিব তাৰ কাৰণে আপোনালোকে গোল্ড ষ্টাৰ অসমক নিজৰ মৰম দিব নিজৰ আশীৰ্বাদ দিব আজি অনুষ্ঠানটি মই ইয়াতে সামৰণি মাৰিছোঁ আকৌ এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম প্ৰতিশ্ৰুতি দিলোঁ তেন্তে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ